আমাৰ অসমতে হওক বা ভাৰততে হওক চৰকাৰে বিভিন্ন সময়ত ফেমিলি প্লেনিঙৰ কথা কৈয়ে থাকে আৰু গভৰ্ণমেণ্টে এই ফেমিলি প্লেনিঙৰ ওপৰত বহুতো স্কিমো উলিয়াইছে অৰ্থাৎ দুটা সন্তান জন্ম দিয়ক আৰু সুখত থাকক সৰু পৰিয়াল সুখী পৰিয়াল কিন্তু চৰকাৰৰ এই ফেমিলি প্লেনিঙক ছাইড কৰি থৈ আমাৰ ভাৰতৰ মানে আমাৰ নৰ্থ ইষ্টৰে এজন মানুহে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে অৰ্থাৎ তেওঁৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিখা আছে মানুহজনৰ বৰ্তমান সময়ত ঘনীয়াক হ'ল 39 জনী ভাবি চাওক কিমান সন্তান থাকিব আইডিয়া কৰক আপুনি আমিতো এজনী ছোৱালী বিয়া কৰিবৰ কাৰণে কিমান ভাবিব লগা হয় কিন্তু মানুহজনৰ 39 জনী ঘনীয়াকে এটা এনেকুৱা চাকৰিটো হ'ল আইচক্ৰীম টেষ্টাৰ মানে কি আপুনি আইচক্ৰীমটো ভাল হৈছে নে নাই তাৰ ফ্লেভাৰটো ভাল হৈছে নে নাই সেইটো ক'ব লাগে সেইটোৱে হ'ল চাকৰি আপুনি বহিয়ে আইচক্ৰীম টেষ্ট কৰক ভাল হৈছে নে নাই ফ্লেভাৰটো সেইটো কওক আৰু আপুনি মাহে মাহে দৰমহা লৈ থাকক এনেকুৱা ধৰণৰ কিছুমান নজনা কথা জানিবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলট ক্লিক কৰি দিব তেতিয়া আপুনি নতুন নতুন নটিফিকেশ্যনবোৰ পাই থাকিব নাম্বাৰ 10 অহাকালিটোক ইংৰাজীত কি বুলি কয় টুমৰো বুলি কয় ঠিক তেনেদৰে যোৱাকালিটোক ইয়েষ্টাৰডে বুলি কয় এতিয়া অহাকালিৰ পিছৰ দিনা অৰ্থাৎ অহা পৰহিক কি বুলি কয় ইংৰাজীত জানে আপুনি সেইটোক অভাৰমৰো বুলি কয় ঠিক তেনেদৰে যোৱা পৰহিটোক ইৰি ইয়েষ্টাৰডে বুলি কয় আপুনি স্পেলিংবোৰ চাই লওক নাম্বাৰ 9 ব্ৰাজিলৰ জেলবোৰত যদি তাৰ কোনো অপৰাধী কিতাপ পঢ়ে তেতিয়াহ'লে তেওঁৰ শাস্তি কমাই দিয়া হয় অৰ্থাৎ অপৰাধীজনে যদি এখন কিতাপ পঢ়ে তেতিয়াহ'লে তেওঁৰ শাস্তি মুঠ শাস্তিৰ পৰা 4 দিন কমাই দিয়া হয় অপৰাধীজনে অকল কিতাপখন পঢ়িলেই নহ'ব কিতাপখন পঢ়ি তেওঁ কি শিকিলে তাৰ ওপৰত তেওঁ এটা ধুনীয়াকৈ সামাৰি লিখিব লাগিব আৰু এই সামাৰিটো লিখোতে তেওঁৰ বানান ভুল হ'ব নালাগিব ব্ৰাজিল গভৰ্ণমেণ্টৰ মতে তেওঁলোকে এইটো এই কাৰণে কৰিছে যেন তাত থকা অপৰাধীবোৰৰ নলেজ বাঢ়ে আৰু সিহঁতে জেলৰ পৰা ওলাই আৰু কোনো ধৰণৰ যাতে অপৰাধ নকৰে তাৰ কাৰণে তেওঁলোকে এইটো ব্যৱস্থা কৰিছিল এইটো নিয়ম কৰা অৱশ্যে ভালেই হৈছে কিয়নো অপৰাধীজনৰ নলেজ বঢ়াৰ পিছত তেওঁ আৰু অপৰাধ নকৰিবও পাৰে নাম্বাৰ 8 এইজন কোন আপুনি চিনি পাইছেনে এওঁ এজন হলিউডৰ এক্টৰ আৰু এওঁৰ নামটো হ'ল ছাৰ বেন কিংছলে এওঁৰ ৰিয়েল নামটো শুনিহে আপুনি আচৰিত হ'ব তেওঁৰ ৰিয়েল নামটো হ'ল কৃষ্ণা পণ্ডিত ভাঞ্জি আচলতে তেওঁ এজন ভাৰতীয় তেওঁৰ দেউতাক গুজৰাটৰ আছিল দেউতাকৰ নাম আছিল ৰহিমতুল্লাহ হাৰজি ভাঞ্জি মাকগৰাকীহে ইংলেণ্ডৰ আছিল আমাৰ ইণ্ডিয়া ক'ত নাই আপুনি ভাবি চাওক নাম্বাৰ 7 1912 চনৰ কথা টেডি ৰজভেল্ট নামৰ এগৰাকী আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল তেওঁৰ লগত এবাৰ আচৰিত ধৰণৰ ঘটনা ঘটিছিল ঘটনাটো হ'ল এনেকুৱা ধৰণৰ তেওঁ এবাৰ এখন সভাত ভাষণ দিবলৈ গৈ আছিল ভাষণ দিব ওলাইছিলে মাত্ৰ ঠিক তেনেতে কোনোবাই তেওঁক গুলিয়ালে আৰু সেই গুলিটো যাই তেওঁৰ হাৰ্টৰ কাষত লাগিল তাৰপিছত গোটেই সভাখনত হোৱা লাগি গ'ল কিন্তু আচৰিত কথাটো হ'ল গুলি লগাৰ পিছতো প্ৰেছিডেণ্টগৰাকীয়ে 90 মিনিট ধুনীয়াকৈ ভাষণ দিয়ে 90 মিনিট ভাষণ দিয়া হোৱাৰ পিছতহে প্ৰেছিডেণ্টগৰাকীক মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে লৈ যোৱা হয় আৰু তেওঁ ভাষণত এই বুলিও কৈছিল যে এটা সাধাৰণ গুলিৰ দ্বাৰা মোক মাৰিব নোৱাৰে এনেকুৱা ধৰণৰ কনফিডেন্স লাগে আচলতে নাম্বাৰ 6 এই ছবিটো আপুনি চাওক ভালদৰে চাওক ছবিটোত কি দেখিছে বাওঁফালে এটা কেৰকেটুৱা আৰু সোঁফালে এটা ঘোঁৰা দেখিছে এতিয়া আপুনি ছবিটো উলটাকৈ চাওক অৰ্থাৎ যদি আপুনি মোবাইলত চাইছে মোবাইলটো উলটাকৈ চালে হ'ব বা আপুনি ৰোটেট কৰিও চাব পাৰে ফটোটো চাওক মই ৰখি আছোঁ কি দেখিলে এইবাৰ অৰ্থাৎ ছবিটো যদি উলটা কৰিও দিয়ে তেতিয়াহ'লে হয় একে বাওঁফালে কেৰকেটুৱা সোঁফালে ঘোঁৰা অৰ্থাৎ ছবিটো উলটা কৰি চালেও হয় একে পাল্টা কৰি চালেও হয় একে যোনে আঁকিছে এই ছবিটো ধুনীয়া ক্ৰিয়েটিভিটিত আঁকিছে নাম্বাৰ 5 এটা চাকৰিটো হ'ল মাত্ৰ আইচক্ৰীম টেষ্ট কৰিব লাগে আইচক্ৰীমটো টেষ্ট কৰি তাৰ সোৱাদ কেনে হৈছে সেইটো ক'ব লাগে মাত্ৰ জন হাৰিয়েছন নামৰ এইজন ব্যক্তিয়ে আইচক্ৰীম টেষ্টৰ চাকৰি কৰে তেওঁৰ যদি নামটো আপুনি গুগলত চাৰ্চ কৰি চায় তেতিয়াহ'লে আপুনি দেখিবই তাত লেখা আছে আইচক্ৰীম টেষ্টাৰ তেওঁ যিটো আইচক্ৰীম টেষ্ট কৰি বজাৰলৈ আহিবলৈ দিয়ে সেইটো আইচক্ৰীমহে বজাৰত অনা হয় অৰ্থাৎ তেওঁ আইচক্ৰীম টেষ্ট কৰিয়ে মাহে মাহে বহুতো টকা উপাৰ্জন কৰি আছে আনকি তেওঁৰ জীৱাখনৰো ইঞ্চুৰেঞ্চ কৰা আছে এনেকুৱা চাকৰি যদি আমিও পালোঁ হয় তেতিয়াহ'লে কথাই নাছিল নাম্বাৰ 4 এইজন কোন এইজনৰতো পৰিচয় আপোনাক দিব লগা নাইয়ে মুকেশ আম্বানী এওঁৰ টোটেল নেটৱৰ্থ অৰ্থাৎ বৰ্তমান তেওঁৰ সম্পত্তি হ'ল $54 বিলিয়ন এতিয়া এওঁৰ এই সম্পত্তি $54 বিলিয়ন যদি আমি ইণ্ডিয়াৰ কাৰেঞ্চিত কনভাৰ্ট কৰোঁ তেতিয়াহ'লে মই আপোনাক সহজে কৈ আছোঁ এওঁৰ যিমান পইচা আছে সদায় যদি এওঁ 1 কৰোৰকৈ খৰচ কৰে অৰ্থাৎ প্ৰতিদিনে তেওঁ যদি 1 কৰোৰ পইচা খৰচ কৰে তেতিয়াহ'লে তেওঁ 1000 বছৰ ধুনীয়াকৈ চলিব পাৰিব 1000তকৈও বেছি 1000 প্লাছ আৰু যদি তেওঁ প্ৰতিদিনে 10 কৰোৰ কৰি খৰচ কৰে তেতিয়াহ'লে তেওঁ 100 প্লাছ অৰ্থাৎ 100 বছৰৰ ওপৰত বঢ়িয়াকৈ চলিব পাৰিব সদায় যদি 10 কৰোৰ কৰি খৰচ কৰে নাম্বাৰ 3 আপোনালোকৰ মনত আছেনে আমি সৰু থাকোঁতে যে আমাক কাগজৰ নাও ফুল আদি স্কুলত বনাবলৈ দিয়া হৈছিল এইটো আচলতে কিয় দিয়া হৈছিল এইটো বনোৱাৰ ফলত আমাৰ পেচেন্স স্কিল মেমৰি
কনচেনট্ৰেশ্যন এই সকলোবোৰ আমাৰ উন্নত হয় অৰ্থাৎ ভাল হয় সেইবাবে এইটো কৰিবলৈ দিয়া হয় কিন্তু বৰ্তমান সময়ত এইটো স্কুলত কৰিবলৈ দিয়া দেখাই নাযায় বৰ্তমান সময়ত জাপান এখন টেকন'লজিৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত কিয় ইমান উন্নত তাৰ সিক্ৰেটটো কি তাৰ সিক্ৰেটটো হ'ল এইটোৱে অৰ্থাৎ তাত সৰু কালৰ পৰা ডাঙৰলৈ কাগজৰ এই বস্তুবোৰ বনাবলৈ দিয়া হয় তাত এইটো কম্পালসাৰী নাম্বাৰ 2 সাইন্টিষ্টসকলে এটা ৰিচাৰ্চ কৰি গম পাইছিল যে মহিলাসকল পুৰুষতকৈ বেছি ষ্ট্ৰং মেণ্টেলি হওক বা ফিজিকেলি হওক মহিলাসকলে পুৰুষতকৈ বেছি সহ্য কৰিব পাৰে অৰ্থাৎ মহিলাসকলৰ সহ্য শক্তি বেছি যদি একে ধৰণৰ এটা মেণ্টেলি প্ৰেছাৰ মহিলা আৰু পুৰুষৰ মাজত দিয়া হয় তেতিয়াহ'লে মহিলাসকলে সেইটো বেছি সহ্য কৰিব পাৰিব নাম্বাৰ 1 এতিয়া এই গোটেই বিশ্বৰ আটাইতকৈ ডাঙৰ ফেমিলিটোৰ কথা কম যেটো আমাৰ ইণ্ডিয়াত মানে আমাৰ নৰ্থ ইষ্টতে আছে নৰ্থ ইষ্টত মানে মিজোৰামত এই ফেমিলিটোৰ মুঠ মেম্বাৰ হ'ল 180 জন এই ফেমিলিটোৰ মুখ্য ব্যক্তিজনৰ নাম হ'ল জিঅ'না সানা তেওঁৰ 39 জনী ৱাইফ 94 জন ল'ৰা ছোৱালী 14 জন বোৱাৰী আৰু বাকি 33 জন হ'ল নাতি নাতিনী জিঅ'না সানাৰ এই বিশাল পৰিবাৰটোৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিখিবলৈ সক্ষম হৈছে শুনিব পোৱা মতে জিঅ'না সানাই এতিয়াও নতুন পত্নীৰ সন্ধানত আছে অৰ্থাৎ কোনোবাই যদি ৰেডি হয় তেতিয়াহ'লে তেওঁ এতিয়াও বিয়া কৰাবলৈ সাজু আছে